হে গাইজ আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ আহি আছোঁ আৰু আপোনালোকক জনালোঁ স্বাগতম আৰু আজি মণিপুৰখন অলপ এক্সপ্ল'ৰ কৰি দেখাই আছোঁ আপোনালোকে আৰু ভিডিঅ'ৰ জৰিয়তে আপোনালোকে চাই থাকিব মণিপুৰখন। গাইজ বৰ্তমান মই গৈ আছোঁ আৰু আমাৰ এইটো ঘৰৰ ৰাস্তা হয়, মানে গাঁৱৰ পৰিৱেশ অলপ नेचरल অলপ সুন্দৰ गाँव परिवेश। ये चेक करो हमारा हाई रोड के बीच में जो ये खेती कर रहा है, पाटा खेती कर रहा है यहाँ पे। और गाइस हम लोग अभी जा रहा है यहाँ से मणिपुर को एक्सप्लोर करके दिखाएगा आज मणिपुर में क्या क्या है, कौन सा क्या मिलता है मणिपुर में, कहाँ कहाँ पे जाता है हम लोग हर जगह पे जाके हम लोगों को एक्सप्लोर करके दिखाएगा आज मणिपुर का जो एकदम ब्यूटीफुल प्लेस है। तो आप लोग देखते रहिए एंड तक। इफाले আছে ভাটিপৰা বজাৰ আৰু ইফালে হল হাই স্কুল আছে আৰু ইফালে টিফিন টাইম হল 12টা বাজি গৈছে আৰু টিফিন খাবলৈ গৈ আছে ল'ৰা ছোৱালীবিলাকে বজাৰৰ দোকানত। बैकग्राउंड तो सब पूरा मजा लगे गाइस, मजा एकदम मजा फुल ऑन धमाका नेक्स्ट लेवल और बरफुन दी আছে पूरा बरफुनत আমি টিটি টিটি গৈ আছো। আৰু ইফালে আছো এমএসসি কলেজৰ ছাদৰ ওপৰত আৰু ইফালে আছে আমাৰ ভাইহলা। তো খবৰ কেনেকুৱা? খবৰ ভাল, বহুত খবৰ ভাল। আৰু কেনেকুৱা লাগিছে আজি? মজা লাগিছে না? আজি মজা লাগিছে, বহুত মজা লাগিছে আজি কলেজত মজা লাগিছে, একদম ধামাকা ধামাকা হ'ব আজি। আৰু ইফালে আমাৰ দীপ ভাই আছে। দীপ ভাই খবৰ চবৰ কেনেকুৱা? ভালে আছে? ঠিকে আছে। চলিটো পুৰা হেণ্ডছম ক'বলৈ গ'লে আৰু ছোৱালী পুৰা লাইন পিছফালে পুৰা লাইন ধৰি থাকে। और हमारा दीप भाई पूरा चुलिखिनी काटी लो बोले स्टाइल पूरा। ये देखो गाइस मणिपुर का खाने का कितना चीज़ फैक्ट्री का माल है और बहुत अच्छा है ये। और देखो यहाँ पे बहुत सारा आइटम है, तो यहाँ पे आप लोग देख सकते हैं। हाथ में ये ले लिया मैंने, इसके अंदर अंडा है और ये परान खा रहा है। कैसा लग रहा है खा के? बहुत अच्छा, बहुत अच्छा है। ये गाइस देखिए मैं खा रहा हूँ। कैसा लगा खा के? बहुत अच्छा लगा, बहुत अच्छा। ऐसा अच्छा है ना, पूरा टेस्टी, बहुत टेस्टी है खाने में। तो अभी हम ख़त्म करके आप लोगों को देखता है। और गाइस इफाले तिनिहाले इफाले हल मणिपुर थाना और की थाना और इफाले तिनिहाले এনেকৈ যাব লাগিব ইফালে দিয়া মণিপুৰৰ তিনিহালে দি। আৰু গাইছ আমি এতিয়া গৈ আছোঁ দীপাং আৰু মই, আৰু দীপাঙক চলাবলৈ দিছোঁ কাৰণ মানে অলপ অসুবিধা হয় মোৰ বাইকখন চলাতে, কাৰণ হেলমেটত মানে মাউথটো লগা নাই। আৰু ইফালে আছে পূৰা আমাৰ কলেজৰ টপাৰ, পূৰা মানে ধুনীয়া দেখা ছোৱালী। আৰু এতিয়া আমি গৈ আছোঁ ইফালে দি এনেকৈ, আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক। ইফালেও বজাৰ হয়, মানে এইখন সপ্তাহত বজাৰ হয় বোলে, শুকুৰবাৰ হয় আৰু বোলে মঙলবাৰ হয় ইফালে বজাৰ হয়, তাতে বহি। আৰু ইফালেও এনে দোকান চোকান আছে, ইফালে খোৱা বস্তু পায়, চাওমিন টাওমিন মানে বহুত নানা ধৰণৰ দোকান আছে ইফালে, খাবলৈ মানে পোৱা যায়, ম'ম' চম' পোৱা যায়। আৰু ইফালে আমাৰ কলেজৰ ছোৱালী, আৰু এতিয়া আমি গৈ আছোঁ। ऐसे लड़की आ रहा है 2 स्लो लड़की आ रहा है 2 और हम लोग यहाँ पे टचिंग कर रहे हैं। चलो अरे वाले बाजार पूरा ब्यूटीफुल, पूरा नेक्स्ट लेवल।
और बारिश के वजह से ये तो गड्ढा में पानी पानी हो गया यहाँ पे। और अभी हम लोग एटीएम से पैसा निकलेगा और यहाँ पे है ये एटीएम से हम लोग पैसा निकलेगा अभी। बर्तमान आमी एटीएমৰ পৰা পইচা টইচা ওলাই এতিয়া আমি গৈ আছোঁ আৰু ইফালে 5টা বাজিলে বৰ্তমান শাকৰ বজাৰ হৈছে মাৰ্কেটত শাক চব্জি বিক্ৰী হ'ব বৰ্তমান আৰু ইফালে পুৰা দোকান পুৰা বিক্ৰী কৰি আছে আৰু মানুহ অলপ পিছতে পুৰা ভিৰ লাগি যাব বৰ্তমান কম হৈ আছে অলপ তথাপিও মানুহ আছে আৰু বজাৰখনো ডাঙৰে ইমান সৰু নহয় আৰু ইফালেও আমি এনেকৈ গৈ থাকিব লাগিব আৰু ইফালে মুৰ্গী পোৱা যায় আৰু ইফালে বটেকা দোকান আৰু এটা এটিএম SBI পইচা ওলাব পাৰে ইয়াতো আৰু এনেকৈ আমি গৈ থাকিব লাগিব এনেকৈ এটি গৈ থাকি আমি ঘৰ পাম আৰু ঘৰ পাবলৈ বহুত দেৰি আছে আৰু ইফালে COC কম্পিউটাৰ ক্লাছিং হয় ইফালে আছে দলংখন তো নতুনকৈ বনাই আছে আৰু ইফালে পানী হৈছে আৰু ধুনীয়া একদম পৰিস্থিতি পুৰা দলঙৰ আৰু ইফালে ভাইটিহঁত আছে ভাইটি খবৰ কেনেকুৱা অলপ কোৱা খবৰ কোৱা অলপমান খবৰ কোৱা কেনে আছা চাইকেল ষ্টেণ্ড কৰিব আহিছা নেকি চিন্তু ব্লগছ চাবি ভিডিঅ' চাবি তো ভাইটিহঁতক লগ পালোঁ নিউ ছাবস্ক্ৰাইবাৰ তো বৰ্তমান আমি গৈ থাকোঁ মন মাৰি আছোঁ और गाइस हम अभी यहाँ से निकलेगा और खाने को कुछ ढाबा पे जाएगा जो हमें बहुत तेज भूख लगी है अभी और यहाँ पे हम लोग एंट्री करेगा अभी और यहाँ पे पेट्रोल पंप है और यहाँ पे हम लोग अभी इस ढाबा पे ये तो बंद हो गया रे गाइस ভিডিঅ'খিনি বেছি দীঘলীয়া নহ'ল মানে শ্বৰ্ট হ'ল মানে দীঘলীয়া দেখাব নোৱাৰিলোঁ তো ভিডিঅ'খিনি চাই তো আপোনালোকে গমেই পাই কি কৰিব লাগে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰিব লাগে আৰু ভিডিঅ' আহি আছে জল্দি